Hello friends, good morning and welcome back to my channel Pallab Creation. তো সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল বৰ্তমান মই আছোঁ চিলাপথাৰ খোলাজানত। তো যিহেতু মামাৰ ঘৰত আহিছোঁ, তো চৰি বেলেগ এটা উদ্দেশ্য আছে। তো বন্ধুসকল কি হ'ল গেছটো মানে আমি আহিকিনি গম পালোঁ যে ইফালৰ সিহঁতৰ খোলাজান মানে পিছফালৰ খেলপথাৰত মানে কিবা এটা মিটিং চলি আছে। তো কি হৈ আছে কি হৈ মানে আমি বৰ্তমানলৈকে গম নাপাওঁ। তো তাত কি হৈ আছে কি হৈ মানে আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। অলপ কৰোঁ মানে ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলাই যাব ৰেডি হৈছোঁ। তো বস্তু কিছুমান মানে সঁজুলিকেইটা লৈ লওঁ। তো ইফালে মোৰ সঁজুলিকেইটা ইফালে কৰি আছে দেখি আছে। তো প্ৰথমতে লৈ লওঁ এই বেগটো। তো ইয়াৰ পাছত এই বস্তুটো একদম মানে কি এই লেণ্ডস্কেপ খুলি মেলি শেষ চাওঁ শেষ। তো ঠিক আছে একো নাই ঠিক কৰি লৈছোঁ। এইটো পিক খাব নোখোজে। তো এই মালদাটো ইয়াত ভৰাই দিওঁ কৰি থাকক। আৰু এইটো আৰু বাইকছ এইটো লাষ্টটো আৰু এইকেইটা লৈ লওঁ প্ৰথমতে। এইকেইটা মানে এই মালদাটো লাগিব মানে। তো ফোনটো টাইম কিমান হ'ল টাইম থাকক দিয়ক। তো এতিয়া এটা বস্তু থাকিলে চাগে চৰি বাইক চাইকেল লৈ লওঁ। তো বলক বন্ধুসকল জলদিকে কলম কৰি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ আমি ওলাই আহিলোঁ। তো ওলাই আহিলে গম পালোঁ যে ডেঞ্জাৰ মানুহৰ ভিৰ চাওঁ ফ্ৰেণ্ডছ ডেঞ্জাৰ মানুহ একদম নকওঁ আৰু দেখি আছে গাড়ী 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 এই মানুহ 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 এই ব্ৰ এই আহি দে। তো চাওক ফ্ৰেণ্ডছ মাক কচম তামাম গাড়ী জীৱনে ইমান গাড়ী দেখা নাই দেই বন্ধুসকল। গাড়ী 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 আৰু ভাবক ফ্ৰেণ্ডছ আমি এতিয়া জাষ্ট ওলাই আহিছোঁ। তো এতিয়া ওলাই আহিকিনি গম পাইছোঁ যে ইয়াত PM মোদী আহিব। তো প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া সকলোৱে গম পায় ন। তো সেইকাৰণে আজি মানে ইয়াত একচুৱেলি মিটিংখন পতা হৈছে। মানে খোলাজান চিলাপথাৰ খোলাজানৰ মানে চিতলমাৰী নামৰ জেগাত এইখন মিটিং মানে স্থাপন কৰা হৈছে। তো ইয়াত PM মোদী আহিব মানে এইকাৰণে মানে মানুহ বহুত ভিৰ হৈছে। তো মানুহ আপোনালোকে দেখিব পাইছে সকলো জেগাতে মানুহ আৰু মানুহ। তো অলপ বন্ধুসকল মিটিংখন কৰি আছে কেনেকৈ হৈ আছে তো অলপ দেখাবলৈ চেষ্টা কৰিম। তো অলপ জলদিকে যাওঁ ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ আপোনালোকে ইয়াত দেখি আছে বহুত ডাঙৰ এৰিয়া বহুত একদম মানে বহুত ডাঙৰ এৰিয়া দেখাই একো নোৱাৰিম। তো ভিতৰত কি আছে তো অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ একচুৱেলি আমি আহি পালোঁ ভিতৰলৈ। এতিয়া আহি পাই গম পালোঁ যে মানে আপোনালোকে দেখি আছে ইয়াত মানুহে নাই মানে মানুহ পূৰা খালী। ইমান ডাঙৰ এৰিয়াখনত মানুহ কেলৈ নাই আপোনালোকে ভাবিছে চাগে। একচুৱেলি কেছটো মানে বন্ধুসকল বহুত ফানি হ'ল মানে ক'ব গ'লে দুখো লাগিছে মনটো। কিয়নো আজিৰ লিখীয়া মানে এনেকুৱা দিন কেতিয়াও হোৱা নাছিলে। কিয়নো মই আহিছিলোঁ ইয়াত মানে বিশেষ এটা উদ্দেশ্যৰে আপোনালোকক ব্লগ দেখুৱাবলৈ মানে PM মোদীক দেখুৱাবলৈ। তো কেছটো এতিয়া কি হ'ল PM মোদী আহি অলৰেডি গুচি গৈছে। তো মনটো বেয়া লাগিছে আপোনালোকক যি দেখাম বুলি ভাবি আহিছিলোঁ তো দেখাব নোৱাৰিলোঁ। তো অলপ আপোনালোকক জেগাখন দেখুৱাই দিওঁ ডেক'ৰেশ্যন কেনেকৈ কৰা হৈছিলে কি হৈছিলে কিমান ডাঙৰ আছিলে। তো তাকে অলপ দেখুৱাওঁ বন্ধুসকল আগলৈ আৰু লৈ যাওঁ। তো ইফালে আপোনালোকে লেফ্ট ছাইডত দেখি আছে ষ্টেজখন মানে এতিয়াতো ইয়াৰ পৰা এনেকৈ দেখি কিন্তু ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বহুত ডাঙৰ এৰিয়া হয় বহুত ডাঙৰ আৰু ডেক'ৰেশ্যন বহুত বঢ়িয়াকৈ বহুত ইনভেষ্ট কৰিছে ডেক'ৰেশ্যনত। তো সেইকাৰণে অলপ হেভিও হৈছে মানে জেগাখন মানে ডেক'ৰেশ্যন কিন্তু বহুত ভাল লাগিছে। কিয়নো আমাৰ মানে ইণ্ডিয়াৰ মানে প্ৰাইম মিনিষ্টাৰ আহিব ন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী। তো সেইকাৰণে মানে তো ডেক'ৰেশ্যনটো অলপ হেভিকৈ হ'বই লাগিব ন ফ্ৰেণ্ডছ। তো দেখি আছে আপোনালোকে ইয়াত গৈ আছোঁ আপোনালোকক আৰু অলপ দেখাবলৈ চেষ্টা কৰিম। এতিয়া মেইন ষ্টেজৰ পৰা দেখাম। তো এয়াই হৈছে ইয়াত দেখি আছে ষ্টেজখন এয়াই হৈছে PM মোদী আহিছিলে ইয়াত। তো আহি কিনে এনেকৈ লেকচাৰ ধাৰি গ'ল চাগে ভাই অৰ বেহেনো কিবা কিবি ক'লে চাগে। তো মই ক'ব নাজানিম কি ক'লে একচুৱেলি। তো বহুত আশাৰে কিন্তু আহিছিলোঁ ফ্ৰেণ্ডছ মানে বহুত ডাঙৰ এটা আশা পুহি মই আহিছিলোঁ যে PM মোদীক চাব আহিম। তো ফ্ৰেণ্ডছ যি হ'ল যোৱাটো গ'লে আৰু যোৱাটো নহ'লে আৰু। তো আশাটো মনতে মানে পুহি ৰাখিছিলোঁ কিন্তু আশাটো আশা হৈ ৰ'ল। তো একো নাই ফ্ৰেণ্ডছ আগলৈ যদি ঠিকে থাকোঁ আপোনালোকৰ আশীৰ্বাদত। তো নিশ্চয় আপোনালোকক আৰু দেখুওৱাৰ চেষ্টা কৰিম। যদি কোনোবা এটা সুযোগ পাওঁ তো আপোনালোকক নিশ্চয় দেখুৱাম।